মই আছোঁ এতিয়া বৰনগৰ কলেজত সৰুভক বৰনগৰ কলেজখনত আৰু হ'ল এইখন মোৰ এই কলেজ হয় আৰু আজি মোৰ ছোৱালীৰ ইয়াত সম্বৰ্ধনা অনুষ্ঠান আছে তাৰ বাবে আমি আহিছোঁ আৰু হ'ল যোনে যোনে ষ্টাৰ মাৰ্ক পাইছে তেওঁলোকক সম্বৰ্ধনা কৰা হৈছে HSLC ইহঁতক মানে আজি সম্বৰ্ধনা অনুষ্ঠান পতা হৈছে SFIৰ ফালৰ পৰা আৰু হেমেন দাসে নিজৰ পেঞ্চনৰ টকাৰে এই সম্বৰ্ধনা অনুষ্ঠানটো পাতি আহিছে আৰু আজি মই মোৰ ছোৱালীক লৈ আহিছোঁ তাৰ কাৰণে মই বহুত সুখী তো মই ভিডিঅ'টিত আপোনালোকক দেখাই আছোঁ ভিডিঅ'টি প্লিজ শেষলৈকে চাব আৰু যদি ভাল লাগি থাকে আপোনালোকে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ ছোৱালীজনীক প্লিজ আশীৰ্বাদ কৰিব যাতে এনেকৈ আগুৱাই যাব পাৰে জীৱনত সম্বৰ্ধনা অনুষ্ঠানটো শেষ হ'ল আৰু মই দেখাই আছোঁ মোৰ লগত কোন কোন আছে তো এয়া হৈছে মোৰ ছোৱালী দিশা পাঠক আৰু পৰিণীতা পাৰ্মিতা আৰু তাইৰ মা আৰু এয়া সম্বৰ্ধনা অনুষ্ঠান এতিয়া শেষ হ'ল এতিয়া আমি যাব ওলাইছোঁ তো ভিডিঅ'টি ইমানখিনিয়ে কেনে পালে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইবটো জৰুৰ কৰি দিব ধন্যবাদ